সুপ্ৰভাত। আজি ৩১ জেঠ দেওবাৰ ১৪ জুন ২০২০ চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো সৃজনীশীল কৰ্মত ব্যস্ত থকাৰ সম্ভাৱনা, আত্মীয়ৰ আগমনৰ সম্ভাৱনা। দিনটো আনন্দৰে পাৰ হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত পুত্ৰৰ পৰা সহায় লাভৰ যোগ আছে। কৰ্মত কিছু জটিলতা থাকিব। আয় সংকোচন হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাই বন্ধুৰ পৰা সঁহাৰি লাভ কৰিব। ৰাজহুৱা কৰ্মত বন্ধুৰ সহায়েৰে কৃতকাৰ্য হোৱাৰ যোগ আছে। সম্পদ বৃদ্ধিৰ সম্ভাৱনা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি যান বাহন লাভৰ যোগ আছে। অৰ্থ লাভৰ সম্ভাৱনা। গৃহত শান্তি। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি ভ্ৰমণত শুভ। ভ্ৰমণ নকৰিলেও সাৱধানে থাকিব। প্ৰেমত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজি আনন্দ লাভৰ যোগ আছে। গৃহত আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। যান বাহন লাভৰ যোগ আছে। সন্মান লাভৰ সম্ভাৱনা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কৰ্মত আজি শুভ। কোনো শুভ সংবাদ লাভ কৰিব পাৰিব। ব্যয় বৃদ্ধি হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। কৰ্মত থকা জটিলতা কমিব। দিনটো উৎসাহ উদ্দীপনাৰে পাৰ হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজি মানহানি হোৱাৰ ভয় আছে। সাৱধানে থকাৰ প্ৰয়োজন। নতুন কৰ্মত উদ্যম বাঢ়িব। সফলো হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত আয় হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। কৰ্মত সফলতা লাভ কৰিব যদিও ব্যয় বৃদ্ধি পাব পাৰে। সাৱধানতা অৱলম্বনৰ প্ৰয়োজন। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি ভ্ৰমণ যোগ আছে। আত্মীয়ৰ সান্নিধ্যত দিনটো আনন্দৰে পাৰ হ'ব। প্ৰেমত আনন্দ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।